এয়া খেজুৰৰ পেকেট দেখিছে, মই ফালি পেলাই ইয়াৰ পানীত ধুনীয়াকৈ ধুইছোঁ। পানী ধোৱাৰ পিছত কেৰাহীত দিছোঁ। কিনি অনা পেকবিলাকত বহুত কিবা কিবি ওলায়, কেতিয়াবা মৰা ওলায়, কেতিয়াবা পোকো ওলায়। গতিকে যদি আমি ধুনীয়াকৈ ধুই পেলাই এনেকৈ পানীখিনি শুকোৱালৈকে এনেকৈ ভাজি লওঁ, তেতিয়া ই খোৱাৰ উপযোগী হৈ পৰে আৰু কোনো বেয়াও নহয়। আপুনি ৰাখোঁ ক'লে কেইবাদিনলৈকে আপুনি এইটো ৰাখিব পাৰিব। মই প্ৰতিবাৰেই এনেকৈয়ে কৰোঁ, কাৰণ খেজুৰ মোৰ বহুত প্ৰিয় খাদ্য। মই খেজুৰ বহুত ভাল পাওঁ খাই। আপোনালোকে এনেকৈ ল'ব। বস্তুটো চাফা হ'লে মনটো ভাল লাগে নহয়নে? পেকেটত বা কি কি থাকে কি কি নাথাকে। লাহে লাহে পানীখিনি শুকাইছে আৰু পানীখিনি শুকোৱাৰ পিছত কেৰাহীতে থৈ দিম। যেতিয়া একেবাৰে চেঁচা হৈ যাব, এটা এটা হৈ যাবগৈ, তাৰপিছতে মই সৰু বৈয়াম এটাত সুমুৱাই থ'ম।